কোন তই জানো? জানো, কিন্তু তই নাজানো যে তোৰ বাপেৰো এটা বাপেক আছে, আৰু সেই বাপেকটো হলো মই, এই ৰাঘৱ। আজি আমি ওলাইছোঁ ৰাঘৱ চাব যাবলৈ। ঠাণ্ডা লাগিব আহোঁতে, বাইকত যাম যিহেতু গাঁও ভাল নহয়, সেইকাৰণে আৰু চুৱেটাৰ টুৱেটাৰ লৈ লৈছোঁ, পূৰা হাইলাইট লৈ লৈছোঁ। আৰু দেৰি হৈছে এতিয়ালৈকে 3:50 পৰা শ্ব' আছে। আমি এতিয়া বাজে 3:15 হ'ল। মঙলদৈ যাব লাগিব, পলাই গাঁৱৰ পৰা মঙলদৈ, গতিকে দেৰি হৈ আছে। সেইকাৰণে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, আৰু আমি গৈ থাকোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ৰাঘৱ চাই আহি কেনে লাগিল আপোনালোকক জনাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আমি আহি পাই গ'লোঁ, আৰু দেৰি হৈছে। আমি তাড়াতাড়ি হলত সোমাইছোঁ। হলৰ ভিতৰত আমি হলৰ ভিতৰত সোমোৱাৰ লগে লগে মানে চিনেমাখন আৰম্ভ হোৱা নাছিল, মানে আৰম্ভ হোৱা নাছিল মানে হৈছিলে, লাহেকৈ বহাৰলৈকে মানে হৈয়ে গৈছিলে। আৰু এই ক্লিপছটো মানে মই ইণ্টাৰভেলৰ যিটো এটা ব্ৰেক দিয়ে সেইটো টাইমতহে মই লৈছোঁ, কাৰণ তেনেকৈ যোৱাৰ লগে লগে ডাইৰেক্ট হলত সোমালেও ক্লিপছ ল'বলৈ নাপালোঁ, ভিডিঅ' ক্লিপছ ল'বলৈ। আৰু এইটো ইণ্টাৰভেলৰ টাইম চাওকচোন, একেবাৰে মানুহ নাই, হাউচ একদমেই খালী। আৰু আমি ইণ্টাৰভেলৰ পাছত সেই পপকৰ্ণ খাই খাই আমি চিনেমা চাই আছোঁ। পিছত কৈ আছোঁ আপোনালোকক চিনেমাখন কেনে লাগিল। হলৰ পৰা ওলোৱাৰ পাছত মই ভিডিঅ' নকৰিলোঁ, কাৰণ চাৰিওফালে আন্ধাৰ হৈ আছিল। আজিকালিতো সোনকালে আন্ধাৰ হৈ জানে। এয়া আমি জাষ্ট আহি পালোঁ, আৰু দেখিছেনে গোটেই আন্ধাৰ হৈ গ'ল। আৰু মোৰ মোবাইলটো যিহেতু ইমান দামী মোবাইল নহয়, গতিকে আন্ধাৰ দেখি ভাল নহয় পিকচাৰবিলাক। আহি পালোহি ঘৰ, চিনেমা চাই আন্ধাৰ হৈ গ'ল, আৰু আজিকালি সোনকালে আন্ধাৰ হয়। দেখিছেনে ৰাস্তাতে চুৱেটাৰ পিন্ধি লগা হয়, মানে হাইলাইটটো লৈ গৈছিলোঁ মই। ইমান ঠাণ্ডা লাগিছে আহোঁতে, আৰু মানে ইমান ভাল পোৱা নাই তাতো বৰ্তমান, তথাপিও মানে গৈছিলোঁ আৰু ৰাঘৱ চোৱাৰ আশাত। বাৰু মই ৰাঘৱৰ হেৰিটো কেনে লাগিল, চিনেমাখন চাই কেনে লাগিল মই অলপ পাছত কৈ আছোঁ। এতিয়া জাষ্ট আহি পাইছোঁহে, অলপমান ফ্ৰেছ হৈ লওঁ। আহি গ'লোঁ আপোনালোকৰ মাজত পুনৰবাৰ। যোৱাকালি ভিডিঅ'টো যিহেতু সম্পূৰ্ণ কৰা নহ'ল, সেইকাৰণে ভাবিলোঁ কি আজি সম্পূৰ্ণ কৰি দিওঁ। যোৱাকালি একচুৱেলি আহি পোৱা অলপমান যিহেতুকে লেট হৈছিল, নহয় জানো, 7টামান বাজিছিল। গতিকে আহি লৈ সোনকালে ৰান্ধি বান্ধি এনেকৈ মানে সোনকালে খাই কেনে শুই গ'লোঁ। মই ভাবিলোঁ কি আজি ভিডিঅ'টো সম্পূৰ্ণ কৰোঁ। যিয়ে নহওক ভিডিঅ'টো দেৰি নকৰাকৈ মই আৰম্ভ কৰি দিওঁ। মানে মই ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চিনেমা হলত কেতিয়াও চোৱা নাছিলোঁ। ভাবিছিলোঁ কি ৰাঘৱ ফিল্মখন ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবলৈ যাম, গতিকে গ'লোঁ মঙলদৈলৈকে। 3:50 আছিল শ্ব'। 3:50 মানে আমি দেৰিকৈ গৈ পাইছোঁ, 3:50 গৈ পাইছোঁ, কাৰণ হাজবেণ্ড স্কুলৰ পৰা অহাৰ পাছত আমি ভাত পানী খাই লৈ আৰামছে ওলাই গৈছোঁ। 3:50 গৈ পাইছোঁ। তাৰপিছত গৈ মানে তাড়াতাড়ি হলত সোমাইছোঁ। তাত চালোঁ যে হল মানে খালী, সম্ভৱ মেবি 190মান ছিটৰ কেপাচিটি আছিল। তাৰে কিজানি 50জনো আমি দৰ্শক আছোঁ নে নাই, মানে তাৰ হেৰি নাই, ঠিক নাই, আৰু 50জনো কিজানি নহ'বগৈ, সেনেকুৱা মানে। মই ভাবিছিলোঁ কি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট মানে এক্সাইটমেণ্ট এটা মানুহৰ যিটো হয়, যেনেকৈ এটা হাল্লা হয়, চিঞৰ এটা মাৰে, মানে সেই এক্সপিৰিয়েঞ্চটো ল'ম বুলি ভাবিছিলোঁ, কিন্তু মানে সেই এক্সপিৰিয়েঞ্চটো মই নাপালোঁ। মোৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্টৰ এক্সপিৰিয়েঞ্চটো ফ্লপে গ'ল বুলি ক'ব লাগিব। কাৰণ কিয় মই নাজানো, এনেইতো বেলেগৰ কথা নাজানো, মই নিজৰ ফালৰ পৰা কৈছোঁ, নিকিতা গোস্বামী বাইদেউ
ৰবি শৰ্মা দা সিহঁতৰ এক্টিংটো বাৰু ভালে এক্টিং মানে ভাল লাগে কিন্তু তথাপিও নাজানো কিহৰ কাৰণে মঙলদৈৰ যিটো গ'ল্ড চিনেমা হল তাতে মানে চিট একদমেই খালী আছিল হাউচ খালী আৰু হাউচ খালীত মানে ফিল্ম চাই ভাল নালাগে এইটো সকলোৱে জানে নহয় জানো যিয়ে নহওক কিহৰ কাৰণে বাৰু সেইটো মানে ফিল্ম চাবলৈ যোৱা নাছিল মই এইটো ক'ব নোৱাৰোঁ হয়তো আজি চাগে ফিল্ম হাউচফুল আছে নেকি সেইটো নাজানো বা মানে আমাৰকে আগৰ শ্ব'ত হাউচফুল আছিল নেকি সেইটো নাজানো পিছৰ শ্ব'ত ফুল আছিল নেকি নাজানো মই যিটো পাইছোঁ মই সেইখিনিয়ে কৈছোঁ দেই এতিয়া ফিল্মখনৰ কথা কোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰোঁ যে চবৰে থিংকিং বেলেগ বেলেগ নহয় জানো চবৰে পচন্দ বেলেগ বেলেগ গতিকে মই চিনেমাখন চাই পেলাই মোৰ অনুভৱ কেনেকুৱা হ'ল মই কেনেকুৱা পালোঁ সেইখিনিয়ে প্ৰকাশ কৰিব বিচাৰিছোঁ গতিকে কাকো মই জাজ কৰিব বিচৰা নাই কাৰণ ভাবিব পাৰে কোনোবাই জাজ কৰা বুলি সেইকাৰণে কৈছোঁ মানে কাকো মই জাজ কৰিব বিচৰা নাই মই যিখিনি পাইছোঁ মই যিখিনি ফিল কৰিছোঁ মই সেইখিনিয়ে ক'ব বিচাৰিছোঁ গতিকে চিনেমাখন ভাল হৈছে মই ক'ব বিচাৰোঁ চিনেমাখন যথেষ্ট ভাল হৈছে চিনেমাখনত একশ্যন আছে ৰোমাঞ্চ আছে কাহিনী আছে মানে ষ্টৰিটো ভাল আছে আৰু কি হ'ব ইম'শ্যন আছে ৰোমাঞ্চ আছে গোটেই সকলোখিনি আছে ফেমিলিৰ লগত বহি ধুনীয়াকৈ চাব পৰা এখন চিনেমা যিহেতু আজিকালি সেই তেনেকুৱা চিনেমা বলীউডততো আমি দেখিয়ে নাপাওঁ সেনেকুৱা চিনেমা ফেমিলিৰ লগত বহি চাব পৰা চিনেমা তেনেকুৱা নাথাকেই নহয় জানো গতিকে এইখন মানে ধুনীয়া আৰু আমাৰ অসমীয়া চিনেমাৰ অন্য এখন ধুনীয়া চিনেমা বুলি ক'ব লাগিব আৰু এক্টিংটো ন' কমেণ্টছ মানে কোনো ধৰণৰ কমেণ্ট দিব নোৱাৰি এক্টিংটো চবেই জানে যতীন বৰা নিকিতা গোস্বামী আৰু বাকী মানে কো এক্টৰবিলাকৰ মানে সকলোৱে ধুনীয়া এক্টিং কৰিছে বহুত মানে এক্সিলেণ্ট এক্টিং কৰিছে আৰু কি ক'ম মানে এডিটিং ধুনীয়া সকলোখিনি ধুনীয়া ডাইলগ ধুনীয়া কিন্তু মানে এটা বহুত ধুনীয়া ফিল্ম আৰু মানে ফেমিলিৰ লগত চাব পৰা এখন বহুত ধুনীয়া ফিল্ম বহুত ভাল লাগিছে ফিল্মখন চাই বহুত ভাল লাগিছে কিন্তু মই এটা কথা ক'ব বিচাৰোঁ যে এটা কিছুমান ফিল্ম আছে হাৰ্ট টাচিং বুলি কয় একদম মানে মনত সোমাই যায় মানে পূৰা দিলো দিমাগ মেচ্ছা যাতা হে বুলি যিটো কয় মানে পূৰা কিছুমান চিনেমা আছে চাই লৈ আহি সেই চিনেমাৰ একশ্যন হওক ডাইলগছ হওক ষ্টৰি হওক 2-3 দিনলৈকে মূৰত সোমাই থাকে আৰু সেই চিনেমাখন মানে ৰিপিট মানে মনত পৰি থাকে আৰু চাওঁ লাগি থাকে আৰু এবাৰ চাব পোৱা হ'লে আৰু অলপ যদি দীঘল হ'ল হয় চিনেমাখন সেনেকুৱা ধৰণৰ অনুভৱ হৈ থাকে কিন্তু মানে মই ক'ব বিচাৰোঁ এইখন চিনেমা চাই মোৰ সেইটো ফিল নহ'ল সেইটো ফিল মানে একেবাৰেই হোৱা নাই হলত চিনেমাখন হলত চালোঁ হলতে ভাল লাগিল আৰু হলতে এৰি থৈ আহিলোঁ সেনেকুৱা ধৰণৰ আহি থাকোঁতেও মোৰ মনত পৰা নাই চিনেমাখন এইখন চিনেমা মোৰ সেইটো মোৰ হাৰ্টত মানে টাচ নকৰিল সকলোৱে ভাল কমেণ্ট কৰিছে আৰু ময়ো কৈছোঁ চিনেমাখন বহুতেই ভাল হৈছে কিন্তু সেইটো মানে মোৰ কিবা এটা থাকি গ'ল আৰু ছামথিং মিচিং কোৱাৰ দৰে মানে সেই মোৰ হাৰ্ট টাচ নকৰিল আৰু চিনেমাখনে মই বাৰু কমেণ্ট কৰিব লগা কোনো নহয় সাধাৰণ এগৰাকী সাধাৰণ সৰু সুৰা এটা ইউটিউব চেনেল চলাই আছোঁ তথাপিও মানে মোৰ এক্সপেৰিয়েঞ্চটো মই ক'লোঁ আপোনালোকে চিনেমাখন চাওক আৰু বহুতেই কৈছে মানে বলীউডত টক্কৰ দিব পৰা এখন চিনেমা এনেকৈ বুলি আৰু হয় মই নহয় বুলি নকওঁ একশ্যন ফুল একশ্যনৰ চিনেমাখন ভাল লাগিল কিন্তু জাষ্ট মানে মই ক'ব বিচাৰোঁ যে সেই মোৰ হাৰ্ট টাচ নহ'ল আৰু চিনেমাখন আৰু এবাৰ চাওঁচোন কোনোবা যদি মোক মাতে আৰু এবাৰ ৰাঘৱখন চাবলৈ যাওঁ বুলি কিন্তু মই মানে ক'মেই নাযাওঁ দে সেনেকুৱা ধৰণৰ মোৰ মানে ফিল যিটো হাৰ্ট টাচ নহ'ল যিয়ে নহওক বাৰু চিনেমাখন বহুত ভাল হৈছে আপোনালোকেও চাব যাওক কাৰণ আমাৰ অসমীয়া চিনেমাক যদি আমিয়ে ছাপোৰ্ট নকৰোঁ আৰু কোনে কৰিব নহয় জানো গতিকে আপোনালোকে চাবলৈ যাওক সকলোৱে চাবলৈ যাওক আৰু চিনেমাখন কেনেকুৱা লাগিল আপোনালোকেও পাৰিলে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো কোনোবাই চাই আছে প্লিজ লাইক কৰিব আৰু মোৰ কথাখিনি কোনোবাই যদি বেয়া পাইছে হ'লেও কমেণ্ট কৰিব কোনোবাই যদি ভাল পাইছে হ'লেও কমেণ্ট কৰিব গতিকে মই গম পাম যে কাৰ কেনেকুৱা অপিনিয়ন বা কোনে কেনেকুৱা পালে চিনেমাখন চাই কিন্তু মই মোৰ অভিজ্ঞতা বা মোৰ মানে ফিলটোহে মই ক'লোঁ মানে মই কাকো জাজ কৰিবলৈ যোৱা নাই গতিকে যিয়ে নহওক আজি লক্ষ্মী পূজা সকলোকে লক্ষ্মী পূজাৰ শুভেচ্ছা যাচিলোঁ আৰু লক্ষ্মী মায়ে যাতে সকলোকে ধন সম্পত্তিৰ লগতে সুখ শান্তিৰ মানে
আগমন ঘটাক। অঁ আহা। গতিকে কাইলৈ আৰু নতুন এটা ভিডিঅ'ত সোনকালে লগ পাই আছোঁ আপোনালোকক। কাইলৈ নহয়, নতুন এটা ভিডিঅ'ত সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে বাই। আহা আহা হাই কৈ দেচোন। বাইহে কৈছা, হাই নহয়। বাই বাই।